Hello everyone, welcome to my channel Positive Vibes. আজি মই আপোনালোকক লৈ যাবলৈ বিচাৰিছো কইনকা পামলৈ। কইনকা পামৰ নাম নুশুনাটো চাগে নাই, তথাপিও যি সকলে শুনা নাই দেখা নাই ভাবিলো এবাৰ দেখাই দিও। এই ফাৰ্মখন জামুগুৰিত আছে আৰু জামুগুৰি মেইন চেণ্টাৰৰ পৰা প্ৰায় 7 কিলোমিটাৰ মান ভিতৰত আছে আৰু কেম্পাছটো বহুত ডাঙৰ হয়। সমতে লেফট সাইডে আছে এটা নামঘৰ আৰু ৰাইট সাইডে অতিথিশালা আছে আৰু ইয়াতে ধুনীয়া পাৰ্কিংৰ ব্যৱস্থাও আছে। আৰু এয়া সন্মুখতে ৰেষ্টুৰেণ্টখন আছে। আমি জামুগুৰি সেই কাৰণটাত গৈছিলো, তাৰ পিছত ভাবিলো ফাৰ্মখনলৈ যাওঁ আৰু লগতে আপোনালোকলৈ বুলি ভিডিঅ'টো ৰেকৰ্ড কৰি আহিলো। প্ৰথমতে গলো মৎস্য উৎপাদন কেন্দ্ৰ আৰু এই আম গছ কেইজোপা চাওকচোন কেনেকৈ মলি আছে। লগতে প্ৰত্যেকজোপা গছতে শাক-পাচলি আছিলেই, তথাপিও মই আপোনালোকক কম আপোনালোকে পাৰিলে শীতকালত যাব। শীতকালত তেতিয়া শাক-পাচলিৰ পথাৰখন বেছি ভৰি থাকে, যে বিবিধ ধৰণৰ শাক-পাচলি শীতকালতে পোৱা যায়। এয়া হৈছে পাৰবা, ইপিনে গাহৰি ফাৰ্মো আছিলে, গাহৰি ফাৰ্মলৈ যোৱা নহল। আৰু এয়া হৈছে গোহাল অৰ্থাৎ গৰুৰ খুঁটি আৰু এই গৰুকেইটা চাওকচোন, এইকেইটা দেখিলেই ভয় লগা। ইয়াত প্ৰায় 300 মান গৰু আছে বুলি ক'লে আৰু এই গৰু পোৱালিটো চাওকচোন কিমান মৰম লগা। এখন হৈছে এখন কলৰ বাগান আৰু ইয়াৰ বেক সাইডে আছিলে মুৰ্গী ফাৰ্মখন, যলৈ আমি নগলো। এইখন এখন পাৰ্ক, ইভিনিং টাইমত মানুহৰ ভিৰ হয়, দুপৰীয়া হোৱাৰ অলপ হেৰেঙা। তাৰ পিছতে আমি গলো ৰেষ্টুৰেণ্টখনলৈ। আপোনালোকক ৰেষ্টুৰেণ্টখনৰ পৰিৱেশটো দেখাই দিছো, অলৰেডি মই শৰ্টছত আপলোড কৰিছোৱেই। ৰেষ্টুৰেণ্টৰ পৰা ওলাই নাৰ্সাৰী পালোগৈ, ফুলৰ নাৰ্সাৰী বুলি কোৱাৰ লগে লগে মনটো ভাল লাগি যায়, চাবলৈ মন যায়। গতিকে গৈ কিনো ফুল আছে চালো আৰু আপোনালোকৰ কাৰণেও ভিডিঅ'টো ৰেকৰ্ড কৰি আনিলো। আপোনালোকে আহিলে ইয়াত ফুলৰ পুলিৰ লগতে বিভিন্ন ধৰণৰ শাক-পাচলিৰ পুলিও নিব পাৰিব আৰু ফাৰ্মত হোৱা শাক-পাচলিৰ লগতে আপোনালোকে ডিমৰ প্লেটো নিব পাৰিব। আৰু এয়া হৈছে নাৰ্সাৰীৰ পৰিৱেশ। এইখিনিতে আপোনালোকৰ এটা ৰিকুৱেষ্ট থাকিল, যিসকল মোৰ চেনেলটোলৈ প্ৰথম ভিজিট কৰিছে প্লিজ এটা লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে নাৰ্সাৰীখন আপোনালোকেও চাই উপভোগ কৰক। এইটোৱে আছিল মই আজি আপোনালোকৰ লৈ অহা কইনকা পামৰ ভিডিঅ'। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্টত জনাবচোন আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ আহিছোঁ, বাই।